নমস্কাৰ পুনৰবাৰ আপোনালোক আটাইলৈকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম হাউ টু এপ্লাই অনাৰশ্বিপ ট্ৰেন্সফাৰ অফ ভেহিকেল থ্ৰু অনলাইন। অনাৰশ্বিপ ট্ৰেন্সফাৰ মানে হৈছে যেতিয়া আপুনি আপোনাৰ গাড়ীখন অন্য কোনোবাক বিক্ৰী কৰিব অথবা আপুনি যদি সেকেন্ড হেণ্ড গাড়ী বেলেগৰ পৰা কিনে তেতিয়াহ'লে ভেহিকেলখনৰ অনাৰশ্বিপটো ট্ৰেন্সফাৰ কৰিব লগা হয়। যিজনে নতুনকৈ কিনিব তেওঁৰ নামলৈকে অনাৰশ্বিপটো ট্ৰেন্সফাৰ কৰিব লগা হয়। পুৰণি যিজন আছিলে যোনে গাড়ীখন বিক্ৰী কৰিছে তেখেতৰ পৰা আৰু যোনে কিনিছে তেখেতৰ নামলৈ নামটো ট্ৰেন্সফাৰ কৰিব লাগে। আৰু এই যেটো অনাৰশ্বিপ ট্ৰেন্সফাৰ হেতুৰ আবেদনখন অনলাইন যোগে কৰিব পাৰি। যেটো পৰিবহন সেৱা আছে পৰিবহন সেৱাৰ থ্ৰুৰে আমি অনলাইন যোগে অতি সহজে নিজৰ মোবাইল অথবা আপোনাৰ কম্পিউটাৰৰ সহায়ত সহজেই আবেদনখন কৰিব পাৰি এপ্লাই কৰিব পাৰি। তো আজি আমি জানো হওক সেই প্ৰসেসখিনি কেনেকৈ আবেদন কৰিব লাগে আৰু আবেদন কৰিবলৈ হলে কি কি ডকুমেন্টছৰ প্ৰয়োজন হয়। তো অনলাইন যোগে আবেদন কৰিলে আপোনাৰ যেটো কাম অনাৰশ্বিপ ট্ৰেন্সফাৰৰ যেটো প্ৰক্ৰিয়া অতি সহজ হয় আৰু সোনকালে আপোনাৰ কামটো হয়। তাৰোপৰি যেটো খৰচৰ পৰিমাণো কম হয়। গতিকে আমি স্টেপ বাই স্টেপ ইয়াৰ প্ৰসেসটো জানি লোৱা হওক। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰত্যেকটো স্টেপ ভালকৈ চালে আপোনালোকে সহজেই এই এপ্লিকেশনৰ কামটো কৰিব পাৰিব। তেনেহলে আহক। তো ট্ৰেন্সফাৰৰ কাৰণে আপোনাৰ ফাৰ্স্ট প্ৰসেস আপুনি আপোনাৰ যেটো ব্ৰাউজাৰ আছে এই ব্ৰাউজাৰত লিখিব পৰিবহন সেৱা বুলি লিখিলে ব্ৰাউজাৰত পৰিবহন সেৱা বুলি লিখিলে আপোনাৰ পৰিবহন সেৱাৰ যেটো পোৰ্টেল হেতু খোল খাব। হেতু আপোনাৰ পৰিবহন.gov.in আৰু এই পোৰ্টেলটো আপোনালোকে ওপেন কৰিব খুলিব। এই পোৰ্টেলটো ওপেন কৰিলে সেকেন্ড পেজটো এনেকুৱা ধৰণে আহিব। ইয়াত আপুনি দেখা পাব অনলাইন সাৰ্ভিসেস আৰু অনলাইন সাৰ্ভিসেস অপশনটো ক্লিক কৰিব। তেতিয়া আপোনাৰ এই পেজটো আহিব। অনলাইন সাৰ্ভিসেস যেতিয়া আপুনি ওপেন কৰিব ক্লিক কৰিব তেতিয়া দেখা পাব ভেহিকেল ৰিলেটেড সাৰ্ভিসেস। ভেহিকেল ৰিলেটেড সাৰ্ভিসত আপুনি ক্লিক কৰিব। তেতিয়া আপুনি ষ্টেট সিলেকশন কৰিব আহিব। আপুনি যিখন ষ্টেটৰ পৰা এপ্লাই কৰিছে বা আপোনাৰ গাড়ীখন যিখন ষ্টেটৰ ৰেজিষ্ট্ৰেচন নম্বৰ আছে আসাম হলে আপুনি আসাম ক্লিক কৰিব। তো ষ্টেটখন আপুনি সিলেক্ট কৰিলে তাৰ পিছত আপোনাৰ এই পেজটো আহিব। এই পেজটো দেখিছে আপুনি ভেহিকেল ৰেজিষ্ট্ৰেচন নম্বৰ। আপুনি আপোনাৰ এই ভেহিকেল ৰেজিষ্ট্ৰেচন নম্বৰ অপশনটোত ক্লিক কৰিব আৰু তলৰ বক্সটোত ৰেজিষ্ট্ৰেচন নম্বৰটো গাড়ীৰ যেটো নম্বৰ হয় হেতু আপুনি লিখিব আৰু প্ৰসিড বুটামটো ক্লিক কৰিব। তেতিয়া এই ইন্টাৰফেসটো আপুনি দেখা পাব। এই ইন্টাৰফেসৰ যেটো সেকেন্ড অপশন আছে হেতু আছে এপ্লাই ফৰ ট্ৰেন্সফাৰ অফ অনাৰশ্বিপ আৰু এই অপশনটোত আপুনি ক্লিক কৰিব। এই অপশনটো ক্লিক কৰিলে আপোনাৰ এই পেজটো আহিব। এই পেজটো দেখিছে এই পেজটোত আপুনি পুনৰবাৰ ভেহিকেল নম্বৰটো এইটো বক্সত লিখিব লাগিব আৰু সেকেন্ড বক্সটোত আপুনি লিখিব লাগিব আপোনাৰ গাড়ীখনৰ যেটো চেসিস নম্বৰ হয় তাৰ লাষ্টৰ 5টা ডিজিট। গাড়ীৰ চেসিস নম্বৰটো আপুনি আৰসি খনত পাই যাব। হেতু লিখি পেলাই আপুনি ভেৰিফাই ডিটেইলছ তাত আপুনি ক্লিক কৰিব। ক্লিক কৰিলে সেকেন্ড আপোনাৰ এই ইন্টাৰফেসটো খোল খাব। এইটো হৈছে আপোনাৰ অথেন্টিকেট ইয়োৰসেল্ফ। আপুনি আপোনাক নিজকে অথেন্টিকেট কৰিব লাগিব আৰু তাৰ প্ৰসেস আপোনাৰ দুটা আছে। ইউজিং মোবাইল OTP আপোনাৰ মোবাইল নম্বৰ দি পেলাই লগইন কৰিব পাৰে অথেন্টিকেট কৰিব পাৰে। মোবাইল নম্বৰটো দিলে আপোনাৰ মোবাইলত OTP আহিব আৰু OTP টো সাবমিট কৰিব লাগিব। আৰু অথবা আপুনি ইউজিং আধাৰ ইউজ কৰিব পাৰে। আধাৰ নম্বৰটো দিব লাগিব। আধাৰ নম্বৰ দিলেও আপোনাৰ মোবাইলত OTP আহিব ৰেজিষ্টাৰ্ড মোবাইলত আৰু সেই OTP টো ক্লিক কৰি পেলাই সাবমিট কৰিলে আপুনি ৰেজিষ্ট্ৰেচনটো কমপ্লিট হ'ব। তো এইটো আপোনাৰ ইয়াত দেখিছে আপুনি মোবাইল নম্বৰ হলে মোবাইল নম্বৰটো দেখাব। আধাৰ নম্বৰ হলে এইটো বক্সত আধাৰ নম্বৰটো দেখাব আৰু যেটো OTP আহে সেই OTP টো এইটো বক্সত আপুনি ক্লিক কৰি সাবমিট কৰিব। নেক্সট আপোনাৰ এইটো ইন্টাৰফেস খোল খাব। ইয়াত আপুনি দেখিছে
নাম্বাৰ 1 যেটো অপচন আছে ট্ৰান্সফাৰ অফ অনাৰশিপ ইয়াত আপুনি সৰু বক্সটোত ক্লিক কৰিব ক্লিক কৰিলে আপোনাৰ এনেকুৱা এটা ইন্টাৰফেস আহিব এই ইন্টাৰফেসটোত আপুনি দেখা পাব তলফালে টেন্স ফ্ৰী বা বায়াৰ ডিটেইলছ আপুনি যাৰ ওচৰত গাড়ীখন বিক্ৰী কৰিব কি কাৰণে বিক্ৰী কৰিছে মানে পাৰপাস যদি সেল কৰিছে সেল অপশনটো আপুনি ক্লিক কৰিব নেক্সট আপোনাৰ নিউ ওনাৰ সিৰিয়াল নাম্বাৰ মানে হৈছে আপুনি যদি গাড়ীখন প্ৰথমতে ডিলাৰৰ পৰা কিনিছিল আৰু তাৰ পাছত অন্য কোনোবাক বিক্ৰী কৰিব খুজিছে আপুনি হ'ব ফাৰ্স্ট ওনাৰ মানে সিৰিয়াল নাম্বাৰ 1 আৰু যাক আপুনি বিক্ৰী কৰিব তেওঁ হ'ব সেকেন্ড ওনাৰ সিৰিয়াল নাম্বাৰ 2 আৰু তেখেতে যদি ইয়াৰ পিছত অন্য কোনোবাক বিক্ৰী কৰে তেনেহলে সেই ওনাৰজন হ'ব সিৰিয়াল নাম্বাৰ 3 হেতু আপুনি হিসাব কৰি পেলাই সিৰিয়াল নাম্বাৰটো দিব নেক্সট আপুনি জুনে কিনিব তেখেতৰ আপুনি নামটো দিব লাগিব নিউ ওনাৰ নেম আৰু পিছত আপুনি সিলেক্ট কৰিব লাগিব ইন্ডিভিজুৱেল যদি কোনো ব্যক্তিক বিক্ৰী কৰে তেনেহলে ইন্ডিভিজুৱেল যদি কোনো ফাৰ্মক বিক্ৰী কৰে ফাৰ্ম আপুনি সিলেক্ট কৰিব লাগিব তেখেতৰ ফাদাৰ্স নেম লাগিব নিউ ওনাৰৰ ফাদাৰ্স নেম তাৰপিছত কি ক্যাটেগৰী হয় এসসি এসটি ওবিসি বা জেনাৰেল যেটো হয় হেতু দিব লাগিব আৰু যিমান টকাত আপুনি গাড়ীখন বিক্ৰী কৰিছে সেই এমাউন্টটো দিব লাগিব নেক্সট আপোনাৰ সেল ডেটটো দিব লাগিব কোনটো ডেটত আপুনি বিক্ৰী কৰিছে তাৰ পিছত আপুনি ইয়াত দিব লাগিব নিউ ওনাৰৰ মোবাইল নম্বৰটো দিয়াৰ পিছত আপুনি তলত এটা অপচন পাব এড নমিনি ডিটেইলছ যদি নমিনি দিব খোজে তেনেহলে আপুনি এটো ইয়েস কৰিব আৰু তাৰ পাছত আপুনি তললৈকে আহিব তলত দেখিব প্লিজ জেনাৰেট ওটিপি টু ভ্যালিডেট নিউ ওনাৰ মোবাইল নাম্বাৰ এটো আপুনি ক্লিক কৰিব তেতিয়া তেখেতৰ মোবাইলত এটা ওটিপি আহিব আৰু সেই ওটিপিটো আপুনি সাবমিট কৰিব ওটিপিটো সাবমিট কৰাৰ পিছত আপোনাৰ এই ইন্টাৰফেসটো খোল খাব ইয়াত আপোনাৰ প্ৰথমতে ইয়াত ইন্স্যুৰেন্স ডিটেইলছটো দেখাইছে ইন্স্যুৰেন্স কোনটো কোম্পানীৰ হয় নাম্বাৰ কিমান এইখিনি দেখুৱাইছে আৰু তলফালে আপোনাৰ ফিজটো দেখুৱাইছে ফিজ ষ্ট্ৰাকচাৰ কিমান টকা আপোনাৰ ফিজত লাগিব হেতু আপোনাৰ টোটাল 225 रुपीस ইয়াৰ পিছত আপুনি সেভ এজ ড্ৰাফট অপশনটো ক্লিক কৰিব তেতিয়া পে নাও অপশন আহিব তো ইয়াত দেখিছে আপুনি নেক্সট আপোনাৰ পে নাও অপশন আহিছে আৰু পে নাও অপশনত আপুনি ক্লিক কৰিব আপুনি ফিটো পেমেন্ট কৰিব লাগিব ফি পেমেন্ট কৰাৰ কাৰণে এটো আকৌ এনেকুৱা ইন্টাৰফেস আহিব ইয়াত আপুনি এই সৰু বক্সটোত আই হেভ ৰিড দা ইনস্ট্ৰাকচন এই সৰু বক্সটো টিক কৰি পেলাই আকৌ এবাৰ পে নাও অপশনটো ক্লিক কৰিব নেক্সট আপোনাৰ এটো ইন্টাৰফেস আহিব এটো আপোনাৰ পেমেন্ট গেটৱে ইয়াত আপুনি আই একসেপ্ট দা টার্মস এন্ড কন্ডিশন এই বক্সটো আপুনি ক্লিক কৰি কন্টিনিউ অপশনটো ক্লিক কৰিব তেতিয়া নেক্সট এইটো পেজ খোল খাব এটো আপোনাৰ পেমেন্ট ডিটেইলছ তো ইয়াত আপুনি বেংকটো সিলেক্ট কৰিব লাগিব বেংক মানে আপোনাৰ পেমেন্ট গেটৱে আপুনি এক্সিস বেংকৰ ইজি পে গেটৱেটো লব হেতুত আপোনাৰ কোনো এক্সট্ৰা চাৰ্জ নালাগে তাৰপিছত এগ্ৰি অপশনটো আপুনি টিক কৰি নেক্সট প্ৰসিড ফৰ পেমেন্ট অপশনটো ক্লিক কৰিব ক্লিক কৰি আপোনাৰ এইটো পেজ আহিব যেটো এক্সিস বেংকৰ গেটৱেৰ যেটো পেজ হয় সেই পেজটো আহিব ইয়াত আপুনি যেটো টার্মস এন্ড কন্ডিশন আছে এই টার্মস এন্ড কন্ডিশন হৰু বক্সটো আপুনি টিক কৰিব আৰু পেমেন্ট অপশনটো সিলেক্ট কৰিব ইউপিআই ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড ইন্টাৰনেট বেংকিং যেটো অপশন আপোনাৰ সুবিধা হয় সেই অপশনটো আপুনি ক্লিক কৰিব আৰু পেমেন্টটো কমপ্লিট কৰিব পেমেন্টটো সাকসেসফুল হোৱাৰ লগে লগে আপোনাৰ সন্মুখত ফি ৰিসিভখন আপুনি দেখা পাব আৰু ফি ৰিসিভখনৰ আপুনি তলফালে প্ৰিন্ট অপশন দেখা পাব আপুনি প্ৰিন্ট অপশনত গৈ এই ফিজ ৰিসিভখন প্ৰিন্ট কৰি লব আৰু তাৰ কাষতে আপুনি দেখা পাব ফৰ্ম 29 ইয়াতো ক্লিক কৰিব তেতিয়া ফৰ্ম 29 খন দেখা পাব সেইখনো আপুনি প্ৰিন্ট কৰি লব আৰু ফৰ্ম 30 খনো আপুনি ক্লিক কৰি পেলাই সেইখন আপুনি প্ৰিন্ট কৰি লব তো আপোনাৰ ফিজ ৰিসিভড ফৰ্ম 29 আৰু ফৰ্ম 30 এই তিনিখন ডকুমেন্টস আপুনি প্ৰিন্ট কৰিব লাগিব তাৰ পিছত আপোনাৰ ফৰ্ম 29 আৰু 30 দেখিবলৈ কেনেকুৱা হয় মই এবাৰ দেখাই দিছো এইখন আপোনাৰ ফৰ্ম 29 হয় ফৰ্ম 29 হয় আৰু ফৰ্ম 29 ত এই সৰু এইটো জায়গাত আপুনি সাইন কৰিব লাগিব জনে বিক্ৰী কৰিব আৰু নেক্সট আপোনাৰ এইখন হৈছে আপোনাৰ ফৰ্ম 30 এইখন দেখিছে আপুনি ফৰ্ম 30
ইয়াত আপুনি এখন ফৰ্ম 30 ইয়াত আকৌ অনাৰে সাইন কৰিব লাগিব যোনে বিক্ৰী কৰিব আৰু যোনে কিনিব তেখেতে ইয়াত সাইন কৰিব আৰু এইকেইখন সাইন কৰি পেলাই আপুনি স্ক্যান কৰি থব জেপিজি ফৰমেটত জেপিজি ইমেজ বনাই থব 1 MB কৈ কম সাইজৰ হ'ব লাগিব তো এইখিনি আপুনি ডকুমেন্টস ৰেডি কৰি ৰাখিব কাৰণ এই ডকুমেন্টস কিনি নেক্সট আপুনি আপলোড দিব লাগিব তো নেক্সট অপচনটো আহিব আপোনাৰ আপলোড ডকুমেন্টস তো আপলোড ডকুমেন্টসত আপুনি ক্লিক কৰিব আপলোড ডকুমেন্টসত ক্লিক কৰিলে আপুনি এই ইন্টাৰফেসটো দেখা পাব ইয়াতে আপুনি এইখিনি ডকুমেন্টস আপলোড কৰিব লাগিব নাম্বাৰ 1 ডকুমেন্টসটো হৈছে আপোনাৰ এড্ৰেছ প্ৰুফ অফ পাৰচেছাৰ যোনে কিনিব তেখেতৰ এড্ৰেছ প্ৰুফ এটো জেপিজি ইমেজত আপুনি দিব আৰু পিছত ফৰ্ম 29 যিখন আপুনি প্ৰিন্ট কৰি সাইন কৰি ৰাখিছিলে সেইখন ফৰ্ম 30 যিখন প্ৰিন্ট কৰি সাইন কৰি ৰাখিছে আৰু ইনস্যুৰেন্স কপি লেষ্টেড যেটো ইনস্যুৰেন্স কপি হয় হেতু আপোনাৰ স্ক্যানিং কৰি জেপিজি ইমেজত আপুনি আপলোড কৰিব লাগিব নেক্সট আপোনাৰ আইডি প্ৰুফ লাগিব আৰু তাৰ পিছত লাগিব আপোনাৰ আৰসিৰ কপিটো আপুনি আপলোড দিব লাগিব আৰু পিওসি সাৰ্টিফিকেট মানে হৈছে আপোনাৰ পলিউশনৰ যিখন সাৰ্টিফিকেট সেইখন আপুনি আপলোড দিব লাগিব তো আপুনি ইয়াতে যেটো চুজ অপচন আছে চুজ অপচনত গৈ পেলাই আপুনি যেটো ফোল্ডাৰত এই ডকুমেন্টস কিনি থৈ দিয়ে তাৰ পৰা আপুনি আপলোড দিব আৰু এই সোঁফালে যিবিলাক আপলোড বটন আছে আপলোড বটন বিলাকত ক্লিক কৰিব তেতিয়া সোঁফালে আপোনাৰ ডকুমেন্টস কিনি আপলোড হোৱা দেখুৱাব আৰু ডকুমেন্টস কিনি আপলোড কমপ্লিট হোৱাৰ পিছত আপুনি প্ৰসিড ফাৰ্দাৰ কৰিব প্ৰসিড ফাৰ্দাৰ অপচনটো ক্লিক কৰিব তেতিয়া এই ইন্টাৰফেসটো আহিব এই ইন্টাৰফেসটো দেখা পাও তো এইখিনি আছিল আপোনাৰ প্ৰসেস যে আপুনি ফি পেমেন্ট কৰিব লাগিব আৰু তাৰ পিছত আপুনি ডকুমেন্টস কিনি আপলোড কৰিব লাগিব তো কেতিয়াবা কি হয় ফি পেমেন্ট কৰাৰ সময়ত আপোনাৰ ফি তো কমপ্লিট নহয় তাত ৰখি যায় বা যেটো পোৰ্টেল হয় ওয়েবসাইট হয় হেতু আপোনাৰ হ্যাং মাৰে বিভিন্ন কাৰণত তো তেতিয়া আপুনি আকৌ ৰি পেমেন্ট কৰিব লাগিব পেমেন্ট ভেৰিফাই কৰিব লাগিব আৰু কেতিয়াবা আপোনাৰ ডকুমেন্টস আপলোড কৰোতে অসুবিধা সৃষ্টি হয় তেতিয়া আপুনি নতুনকৈ আকৌ আপোনাৰ যিখন এপ্লিকেশন হয় এপ্লিকেশনখন খুলি পেলাই আপুনি ডকুমেন্টস খিনি আপলোড কৰিব পাৰিব আপোনাৰ যিখন ফৰ্ম 29 আৰু ফৰ্ম 30 আছে তাৰ একেবাৰে ওপৰ ফালে আপুনি এপ্লিকেশন নাম্বাৰটো দেখা পাব তো এনেকুৱা ধৰণৰ যদি পৰিস্থিতি হয় তেতিয়া হলে পুনৰবাৰ আপুনি যেটো ওয়েবসাইট পৰিবহন সেৱা এই ওয়েবসাইটটো পুনৰবাৰ খুলি পেলাই ভেহিকল ৰিলেটেড সাৰ্ভিস আগৰ দৰে আপুনি সিলেক্ট কৰিব ক্লিক কৰিব আৰু তেতিয়া আকৌ এই অপচনটো পাব এই অপচনত গৈ আপুনি ভেহিকল ৰেজিষ্ট্ৰেচন নাম্বাৰ এই বক্সটো ক্লিক কৰি আপোনাৰ গাড়ীখনৰ নাম্বাৰটো ইয়াত ক্লিক কৰি প্ৰসিড কৰিলে আপোনাৰ এই ইন্টাৰফেসটো পাব এনেকুৱা এটা ইন্টাৰফেস দেখা পাব ইয়াতো আপোনাৰ প্ৰসিড বুলি আছে সেই প্ৰসিডটো আপুনি ক্লিক কৰিব নেক্সট আপুনি ইয়াতে দেখা পাব ষ্টেটাস বুলি এটা অপচন আছে ওপৰ ফালে ষ্টেটাস তো ষ্টেটাসত আপুনি প্ৰথমটো দেখা পাব নো ইওৰ এপ্লিকেশন ষ্টেটাস ইয়াত যদি আপুনি ক্লিক কৰে তেনেহলে আপোনাৰ এপ্লিকেশনখনৰ কোনটো ষ্টেজত আছে ফি পেমেন্ট কমপ্লিট হৈছে নে নাই বা ডকুমেন্ট আপলোড হৈছে নে নাই নতুবা কোনজন অফিচাৰৰ ওচৰত আছে বা কোনখন টেবুলত আছে সেই বিষয়ে আপুনি জানিব পাৰিব নেক্সট আপোনাৰ আহিব এড পেন্ডিং অৰ মডিফাই আপলোড ডকুমেন্টস যদি ডকুমেন্টস আপলোড কৰোতে আপোনাৰ ভুল হৈছে অথবা কিবা ডকুমেন্টস আপলোড কৰিব ৰখি গৈছে তেনেহলে আপুনি এই অপচনটো ক্লিক কৰি পেলাই ডকুমেন্টখিনি পুনৰবাৰ আপলোড কৰিব যদি আপোনাৰ প্ৰিন্ট ৰিসিপ্টখন ফি দিয়া ৰিসিপ্টখন যদি আপুনি প্ৰিন্ট কৰিব পৰা নাই বা ফিটো আপোনাৰ একাউন্টছৰ পৰা পেমেন্টটো গৈছে কিন্তু পেমেন্টটো কমপ্লিট হোৱা নাই তেতিয়া আপুনি ৰি-ভেৰিফাই পেমেন্ট ট্ৰানজাকচন এই অপচনটো ক্লিক কৰিব আৰু পেমেন্টটো ভ্যালিডেট কৰিব তাৰ পিছত ফি পেমেন্ট ৰিসিপ্টত ক্লিক কৰি পেলাই আপুনি ৰিসিপ্টটো ওলাই তাক প্ৰিন্ট কৰি ৰাখিব তো এইখিনি আছিল প্ৰসেস তো আজি এতিয়া আমি জানিম নো ইওৰ এপ্লিকেশন সাপোজ আপুনি নো ইওৰ এপ্লিকেশনটো ক্লিক কৰিলে তেতিয়া হলে কেনেকুৱা ধৰণৰ ইন্টাৰফেস আহে তো এইটো ইন্টাৰফেস আহে এই ইন্টাৰফেসত ইয়াত আপুনি এপ্লিকেশন নাম্বাৰটো লিখিব লাগিব যেটো এপ্লিকেশন নাম্বাৰ আপুনি ফৰ্ম 29 আৰু 30 এই দুইখনতে আপুনি ওপৰ ফালে দেখা পাব তাৰ পৰা এপ্লিকেশন নাম্বাৰটো লিখিব অথবা ভেহিকল ৰেজিষ্ট্ৰেচন নাম্বাৰটো লিখিলে হ'ব ইয়াত আপুনি ক্যাপচাটো লিখি সাবমিট বটনটো ক্লিক কৰিব তেতিয়া আপুনি এনেকুৱা ধৰণে দেখা পাব ষ্টেটাস আপোনাৰ
এপ্লিকেশ্যনখনৰ ষ্টেটাছ আপুনি এনেকৈ দেখা পাব আৰু যেটো বস্তু আপোনাৰ পেন্ডিং যদি থাকে ইয়াত লিখা আহিব সেই পেন্ডিংটো আপুনি কমপ্লিট কৰিব তো এনেকুৱা ধৰণে আহিব এপ্লিকেশ্যনটো আৰু যেতিয়া আপোনাৰ এপ্লিকেশ্যনটো সাকসেসফুল হ'ব মানে প্ৰসেসটো কমপ্লিট হ'ব দ্বিতীয় অফিসত তেতিয়া আপুনি ইয়াত দেখা পাব কারেন্ট স্ট্যাটাস অফ ডিসপ্যাচ তাৰমানে এইটো আপোনাৰ নতুন যিখন আৰসি হ'ব যিজন নতুনকৈ গাড়ীখন কিনিছে তেখেতৰ নামত যিখন আৰসি হ'ব আৰু সেই আৰসিখন কোনটো ডেটত বা তেওঁৰ পোস্টেল ট্ৰেকিং আসলতে পোস্টেলৰ যোগেদি তেওঁৰ এড্ৰেছত আৰসিখন গুচি যাব আৰু হয় পোস্টেল ট্ৰেকিংটো আপুনি ইয়াতে দেখা পাব তো এইখিনি আছিল প্ৰসেস তো আশা কৰো আপোনালোকে এই ভিডিওটোৰ পৰা যথেষ্ট উপকৃত হৈছে তো ইয়াৰ পিছত আপোনাৰ আৰু অকমান কাম আছে সেইখিনি হল আপুনি যিখন ফৰ্ম 29 আৰু ফৰ্ম 30 যিখন আপলোড কৰিলে সাইন কৰি পেলাই সেই দুটা কপি আৰু যিখিনি ডকুমেন্টস আপুনি ইয়াতে আপলোড কৰিলে এড্ৰেছ প্ৰুফ আপোনাৰ পিওসি সাৰ্টিফিকেট অথবা ইন্সুৰেন্সৰ সাৰ্টিফিকেট আৰু প্লাস যিখন আপোনাৰ অৰিজিনাল আৰসি আছে সেই অৰিজিনাল আৰসি এই গুটেইখিনি আপুনি দ্বিতীয় অফিসত সাবমিট কৰিব লাগিব আৰু দ্বিতীয় অফিসত সাবমিট কৰাৰ পিছত তেওঁলোকে প্ৰসেসটো কমপ্লিট কৰিব আৰু প্ৰসেস কমপ্লিট হোৱাৰ পিছত নিউ অনাৰলৈকে আপোনাৰ আৰসিখন পঠিয়াই দিব বাই পোস্টেল তো পদ্ধতিটো যথেষ্ট সহজ আৰু এপ্লিকেশ্যনখন আপোনালোকে যদি অনলাইন যোগে এনেকৈ কৰে তেনেহলে পিছত আপুনি ডকুমেন্টস খিনি দি অহাৰ পিছত আৰু বেছি সময় ৰখিব নালাগে এই ডকুমেন্টস খিনি সাবমিট কৰাৰ পিছত অতি সহজেই আপোনাৰ নিউ আৰসিখন জেনাৰেট হয় আৰু নিউ আৰসিখন দ্বিতীয় অফিসৰ পৰা বাই পোষ্ট নিউ অনাৰলৈকে পঠিয়াই দিয়ে তো আশা কৰো এই ভিডিওতে আপোনালোকক যথেষ্ট উপকৃত কৰিছে যিসকলে গাড়ী নতুনকৈ কিনিব সেকেন্ড হ্যান্ড গাড়ী কিনিব অথবা যিসকলে গাড়ী পুৰণি গাড়ীখন অন্য কোনোবাক বিক্ৰী কৰিব তেখেতসকলৰ বাবে এই ভিডিওটো যথেষ্ট লাভৱান হ'ব বুলি মই আশা কৰিছো আগলৈ এনেকুৱা ধৰণৰ ভিডিও অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছো আপোনালোকে যদি ভিডিওটো ভাল পাইছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক শেয়াৰ কমেন্ট কৰিব নাপাহৰিব লগতে বেল আইকনটো ক্লিক কৰিব তো তেনেহলে আহো আজিলৈ এৰিছো ধন্যবাদ